ৰাতিপুৱা টিভিটো লগাব হ'লেই আপুনি এসপ্তাহমান এক্সাৰচাইজ কৰা নাই ডক্টৰে আপোনাক কি কৈছিলে হয় আপুনি এখন চলাওক বতৰ যা মচলে বাহ ঐ আহ এক্সাৰচাইজ কৰি আছ নাযাওঁ নেকি কোনফালে ভেকচিন ল'বলৈ বাপে পাহৰিছিলোঁ বে মই ওলা ওলা তই কি হাফ পেণ্ট পিন্ধি আহিলি যে এই ওচৰতহে মাস্ক মাছে দেপতে আছে মই আনিলোঁ আৰু ওলাম আহিলা বুট বহিছোঁ বৌদা ভালে আছে এয়া ভাল 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 বহুত দিনৰ মূৰত দেখা পালোঁ যে নাছিলে নি বাৰু ঘৰত এই কি কবি আৰু যোৱাবাৰ সেই ছোৱালীজনীয়ে মেডিকেল এণ্ট্ৰেঞ্চ যে দিছিলে পাছ নকৰিলে নহয় এই আকৌ তোৰ এই গুৱাহাটীত মেডিকেল কোচিং এটা কৰি আছিলে তাতে আছিলোঁগৈ বহুত দিন কালি যোৱা পৰহি মানে পাইছোঁহি আৰু বাকী তোৰ খবৰ ভালেই নহয় মোৰ ভালেই আৰু দাদা বহিছে বহিছোঁ তই দেৱ নহয় জানো তই কোম্পানীৰ পৰা কেতিয়া আহিল মোৰ হ'ল এসপ্তাহমান ভালনে আপোনাৰ ভালেই ভাল তোৰ এতিয়া তই কিমান দিনমান থাকিম বুলি ভাবিছ মই এতিয়া দেউতা অসুখ হ'ল সেইকাৰণে ইয়াতে থাকিম বুলি কিবা এটা কৰিম বুলি ভাবি আছোঁ ঠিকেই ভাবিছ ভাল কিবা এটা কৰিবি ভাগত এই গুটকা পেকেট তাকে দেচোন এই গুৱাহাটীত থাকি থাকি লগৰকেইজনৰ লগত খাই খাই এতিয়া মানে এৰিব নোৱাৰা হৈ গৈছোঁ এই মোৰ গুটকা ল'ম বুলিয়ে ভাবিছিলোঁ হ'ব দে মোৰটোকে অকণমান চাই যাবি ঐ লগ বৰুৱা এই তাকে দে সিয়ে মিলক ঠিক আছে মিলাইছোঁ বৰুৱা এই ভাগন শুনচোন এই ভাল বিস্কুটৰ পেকেট এটাই আৰু চানা পেকেট এটাই দিবি এই শইকীয়া ঘৰৰ পৰাও পাক এটা মাৰি আহিব লাগিব বৰুৱা লৈ লওক অকণমান প্ৰসাদ কেকুৱা হ'ল 50 টকা 50 টকা আকৌ প্ৰসাদ এই তেতিয়াহ'লে ভাগন প্ৰসাদ দুটা আৰু মই এই গৈ থাকোঁ শইকীয়াহঁতৰ ঘৰৰ পৰা পাক এটা মাৰি আহোঁ বহুত দিন যোৱা নাই নহয় দেই এই যাবি আমাৰ ফিল্ডত পাক এটা মাৰিবি দেই এই ভাগন তহঁতি দুটা আৰু দেই মই গৈ থাকোঁ শইকীয়াই একদম মই নাথাকোঁতে একদম চোতাল পকা কৰি পেলালে হেই মোক টাইলছো লগালে ঘৰত ৰাম আজি শইকীয়াক পূৰা তোলাই দিম ৰহ যাতে ফিট মাৰিবলৈ নাপায় মোৰ আগত
অ' বৰুৱা দেখোন এই বহুত দিনৰ মূৰত যে এই ভাল লাগিলে দেই এই আহক আহক ভিতৰলৈ আহক এই বৰুৱা এই আমাৰ ঘৰত একো নিয়ম নাই হ'ব দিয়ক আপুনি পিন্ধি আহকচোন নালাগে ইমান ধুনীয়াকে তুমি ঘৰখন বনাইছা কোনো মইনো কেলেই চেণ্ডেলযোৰ পিন্ধি সোমাও কি ঘৰো একদম ধুনীয়াকে টাইলছো লগালা চোতালো পকা কৰিলা কি শইকীয়া কওকচোন পাৰ্টিশ্যনখন আঁতৰাই দিলা হয় এইখন যে তোমাৰ দৰ্জাখনো চেঞ্জ কৰি দিলা হয় দিয়ক ভালেই লাগিছে বাৰু দিয়া হয় আহক ব'লা শইকীয়া হয় বেলেগ ধুনীয়া পেন লগাইছা দেই ৱালত এইটো বাবাই গুৱাহাটীত থাকোঁতে অৰ্ডাৰ দি দিছে মই বহিসাগৰৰ পৰা লৈহে আহিছোঁ আৰু মিস্ত্ৰী হাতৰে লগাইহে দিছোঁ আৰু দেই আচ্ছা বাকীখিনিও লগাই দিবা সোনকালে হয় এইটো আনি থোৱা আছে আচলতে লগাম আৰু আহক আৰু আহক ভিতৰতো টাইলছ লগালা ন শইকীয়া হয় বা ধুনীয়া লাগিছে দেই বহক শইকীয়ানী নাই আছে পাই এই ভিতৰতে আছে এইটা ওলাই আহিবা আহো এই বৰুৱা আহিছে পাই পিছে বৰুৱা মানুহটো গুৱাহাটীত থাকি বৰ ধুনীয়া হৈ পৰিলা দেই নকব এই ছোৱালী কোচিং ঠিকে থাকে হৈ গ'ল চব ঠিকে থাকে গ'ল আৰু দেই ঠিকে আছে এই শইকীয়া গুৱাহাটীত আৰু ছোৱালীজনী লৈ ঘৰত আছিল মালিকটো মোৰ বয়সৰে হ'ব হয় পুৰা এনজয় কৰিলো দুইজন মিলি গম পায়নে পুৰা একাকাৰ আমাৰ একদম গুৱাহাটীত ইমান দামী ৰেষ্টুৰেণ্টত গ'লো বাৰত গ'লো আৰু কি গম পায়নে শইকীয়া তাত গৈ মালিকহঁতেতো তামোল নাখায় আমাৰ গাঁৱৰ মানুহৰ লগতে তাত আকৌ এই গুটখাটো বৰ চলে এতিয়া তেখেতৰ লগত থাকি থাকি গুটখা খাই ময়ো এৰিব নোৱাৰা হৈ গৈছো জানেনে দেউতা দুদিন গুৱাহাটীত থাকি তাৰ ফিটটো চোৱা ঋষি বাবা ঘৰত নাই নেকি আছে লকডাউন যে ঘৰতে আছে বৰুৱা বহিছে বহিছো পাই ভালেই আছে ভাল আপোনাৰ ভালনে ভালেই আৰু এইটো লৈ যাওকচোন শইকীয়ানী এইবোৰ ননাহেতি নহয় মই চাহ বনাওঁ বহকচোন অকমান খাই চাবা নেকি নাই আমাৰ তামোলখনে যথেষ্ট এইবোৰ বস্তু মুখত নলওঁ দিয়া পিছে শইকীয়া তুমি এতিয়া টাইলছটো লগালা চোতালো পকা কৰিলা কোট টাইপ পিন্ধি পিনে হাফ পেণ্ট পিন্ধি থকা নিচিনা হৈছে কিয় ক'লাহে ঘৰটো ৰংটো কৰি দিবা আকৌ কৰিম লাহে লাহে কৰিম আৰু শইকীয়া ঘৰৰ বহুত কাম কৰিছা কিবা মাটি তলৰ মাল পোৱা নাইতো নাই ইমান কাম কৰিছা তাকে ভাবিছো নহয় হে বৰুৱা এই ঋষি ছমাহ থাকোঁতে LIC এটা খুলিছিলোঁ এই তাতে 18 বছৰ হ'ল তাৰ সেইটো মিচিয়ৰিটি হ'ল টকাখিনি ওলালে গতিকে কামখিনি কৰি পেলালোঁ আৰু মোৰতো দৰমহা টকাকেইটাই ঘৰখনো চলোঁ তালৈও পঠিয়াওঁ বুজিছা ল'ৰা এনেও ইঞ্জিনিয়াৰিং পঢ়ি আছে চাকৰি বাকৰি এটাতো পাবগৈ গতিকে টকাখিনি ইয়াতে লগাই দিলোঁ আৰু শইকীয়া দৰমহাটো সোমালে দেই মেছেজ আহিলে কিমান পোৱা তুমি বেছি নাপাওঁ 56 মান পাওঁ মোৰো 60 মান হয়গৈ আৰু শইকীয়া চুলি কিন্তু বহুত পকিলে দেই কি ক'বা পকিবই আৰু দেই বয়স হৈছেতো কালাৰ কৰিবা আকৌ আমি এনেকুৱা প্ৰাকৃতিকভাৱে থাকোঁ দিয়া সেইটো হয় বাৰু চাহ আনিছে লোৱা বৰুৱা চাহ খাব ঠিক আছে দিয়ক খাম চাহ খাওক খাইছো ময়না বিস্কুট চানাই মোক চাহ খুৱাইছে শইকীয়া আকৌ ফিটটো কি চাবি হেই শইকীয়া এই আমাৰ আইজনী ভাগৰ মালিকটো বিৰাট ভাল মানুহ দেই বিৰাট ভাল মানুহ তুমি মানে মোক পইচা খৰচ কৰিবলৈ নিদিলে এইবাৰ তেন্তে ছোৱালীজনীয়ে ভালকৈ পাছ কৰিব আৰু কৰিব তাই এইবাৰ কোচিংটো বৰ ধুনীয়া হৈছে বুলি কৰে তাত মাৰ্কছো ভাল পাইছে এতিয়া ইয়াত থাকি মই কি কাম কৰোঁ তাকে ভাবি আছোঁ তই তামিলনাডুত জানো মেনেজাৰ কাম কৰি থকা নাছিলি
কম্পিউটাৰ জানো ন? অঁ জানো জানো। এইখন দোকান মই বৰাদাৰ পৰা ল'লোঁ, মাহে 500কৈ দিওঁ ভাড়াটো। এই কিনাৰখন কোনেও লোৱা নাই, তই সুধি যাব পাৰ। ঠিকেই কৈছে, দোকানখন এনেহে আছে। মই বৰাদাক সুধি চাওঁ দিয়ে নে নিদিয়ে। যদি দিয়ে তেতিয়াহ'লে মই জেক্সৰ দোকানখন খুলি দিম, লগতে আৰু বস্তু কেইবাটামানো ভৰাই দিম। বেয়া হ'ব নেকি? নহয় তই আজিয়ে সুধিবি। অঁ সুধি চাম। পাছে তুমি তামোলটো নোখোৱাই চাগে? তামোল নাখায়, এই চিখৰে খাওঁ। অঁ এই কথা এটা হ'ল নহয়, অঁ এতিয়া ধুনীয়াকৈ ঘৰ চৰ বনালা, হয়। পাৰ্টিটো কিন্তু মোক লাগিব। দিম হেৰি অহা বৃহস্পতিবাৰে আহিবা। আমাৰ এওঁ ঘৰত নাথাকে, সেইদিনা আৰু কিবা এটা হ'ব বুজিছা। আহিবা, কিবা এটা আৰু বেণ্ডো লৈ আহিবা। ঘৰতে বহি খাম। আহিবা হেৰি আহিবা, এওঁ ঘৰত নাথাকে যিহেতু সেইদিনাই আৰু ভালে হ'ব। আমাৰ গুৱাহাটীতো কিন্তু বহুত খালোঁ দেই। হয় মালিকৰ লগত মই দুইটা মিলি তোমাৰে দিন আৰু নকবা। তেতিয়াহ'লে শইকীয়া ময়ো গৈ থাকোঁগৈ। হয় এই আকৌ বজাৰখনো আছে কৰি নিওঁ। অঁ ঠিক আছে দিয়া। অঁ দেই ব'লক তেন্তে। ব'লক। অঁ দাদা শইকীয়া অঁ ময়ো গৈ থাকোঁ আৰু দেই। যাব তেন্তে বৰুৱা। এই আপুনিও বাগান মাৰিব অঁ যাম এইবাৰ যাম। অঁ